নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি ক্লাছ 10ৰ 15 নম্বৰ লেসন অৰ্থাৎ সম্ভাৱিতা এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো তো এই পাঠটোত মাত্ৰ এটাহে অনুশীলনী আছে সেই অনুশীলনীটোৰ প্ৰথম প্ৰশ্নটো মই বাছি লৈছো আৰু এই প্ৰথম প্ৰশ্নটো মই তোমালোকক বুজাম তোমালোকে চাই যোৱা আৰু পাৰিলে উত্তৰকেইটা বহীত লিখি লোৱা ঠিক আছে তো ইয়াতে সব প্ৰথম প্ৰশ্নটো দিয়া আছে প্ৰথম প্ৰশ্নটো হল তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা ঠিক আছে প্ৰথম প্ৰশ্নটোৰ 1 নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে যে ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা ইকুয়াল টু কিমান তো এটা কথা মন কৰিবা ঘটনা ইৰ সম্ভাৱিতা মানে ঘটনাটো ঘটিছে তাৰ সম্ভাৱিতাক আমি 1 বুলি ধৰো ঠিক আছে তাৰ পিছত প্লাস আছে আমি ইয়াতে প্লাস দি দিম ঘটনা ই নহয়ৰ সম্ভাৱিতা মানে ঘটনাটো ঘটা নাই তাৰ সম্ভাৱিতাক আমি 0 বুলি ধৰো এইবাৰ 0 ৰ লগত যদি 1 প্লাস কৰি দিও তেনহলে আমি কিমান পাম 1 তাৰ মানে আমাৰ উত্তৰটো হ'ব 1 ঠিক আছে তো তাৰ মানে এনেকে কম ফাইনালি যে ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা ইকুয়াল টু 1 হ'ব ঠিক আছে তো এইবাৰ তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো হল কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা কিমান ঘটনাটো কেতিয়াও নঘটে তেনেকুৱা ঘটনাৰ সম্ভাৱিতাক আমি 0 বুলি ধৰো ঠিক আছে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা কি হ'ব 0 হ'ব এনেকুৱা ঘটনাক আমি কি ঘটনা বুলি কম এনেকুৱা ঘটনাক আমি অনিশ্চিত ঘটনা বুলি কম মই উত্তৰটো পাছফালে লিখি দিছো তোমালোকে চাই লোৱা যে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হল 0 এনেকুৱা ঘটনাক অনিশ্চিত ঘটনা বুলি কোৱা হয় তাৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হল 1 ঠিক আছে এনেকুৱা ঘটনাক নিশ্চিত ঘটনা বুলি কোৱা হয় ঠিক আছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা হল 1 অৰ্থাৎ এটা পৰীক্ষাৰ যিমান বিলাক প্ৰাথমিক ঘটনা থাকিব গোটেইবিলাক ঘটনাৰ যদি সম্ভাৱিতা ওলাই পেলাই আমি যোগ কৰো তেনেহলে আমি 1 পাই যাম ঠিক আছে তাৰ পিছত তোমালোকে 5 নম্বৰ কোৱেশ্চনটো চোৱা এটা ঘটনাৰ সম্ভাৱিতা 0 তকৈ ডাঙৰ বা সমান এটা ঘটনাৰ সম্ভাৱিতা প্ৰশ্নটো এনেকুৱা আছে এটা ঘটনাৰ সম্ভাৱিতা ডেশতকৈ ডাঙৰ বা সমান আৰু ডেশতকৈ সৰু বা সমান তো আমি এনেকে কম উত্তৰটো এটা ঘটনাৰ সম্ভাৱিতা 0 তকৈ ডাঙৰ বা সমান আৰু 1 তকৈ সৰু বা সমান ঠিক আছে তোমালোকে বুজি পালা ঠিক আছে তেনেহলে